নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে মই নৱ গগৈয়ে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এনেকুৱা এজন বিশেষ ব্যক্তি উপস্থিত আছে যিগৰাকীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাইম অৰ্থাৎ মুকাভিনয়ৰ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতাৰে এক নিজস্ব পৰিচয় গঢ়িবলৈ সক্ষম হৈছে আমি বেছি সময় নলওঁ আমি পুনতে তেওঁৰ ওচৰলৈ যাম তেওঁৰ পৰা আজি মাইম সম্পৰ্কীয় নাটক সম্পৰ্কীয় আৰু তেওঁ এই যি যাত্ৰা এই যি যাত্ৰাৰ সম্পৰ্কে তেওঁ কি অভিজ্ঞতা লাভ কৰিছে অতদিনে বা এই ক্ষেত্ৰখনত কেনেকুৱা এটা পৰ্যায় লাভ কৰিছে সেই সম্পৰ্কে আমি তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আমি বিজিদা আপোনাক আমি স্বাগতম জনাইছোঁ নমস্কাৰ আমি পুনতে জানিবলৈ চেষ্টা কৰিম যে আপুনি এই যে মাইম বা নাটক আৰু এই যি ক্ষেত্ৰখন সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হ'ল বা ইয়াৰ পৰা আপুনি কেনেদৰে অনুপ্ৰাণিত হৈছিলে কাৰ পৰা অনুপ্ৰাণিত হৈছিলে আৰু ইয়াৰ সম্পৰ্কে প্ৰথম আপোনাৰ এটা সামগ্ৰিক ধাৰণা কি ওকে নমস্কাৰ মোৰ অৰিজিনেল হ'ল শিৱসাগৰ হয় শিৱসাগৰত মোৰ মানে মই সৰুৰ পৰাই কালচাৰেল মানে বেকগ্ৰাউণ্ডৰ আছিল মোৰ দেউতাই নাটক কৰিছিলে ককাই ভাওনা কৰিছিলে হয় বায়ে সত্ৰীয়া নৃত্য কৰিছিলে সত্ৰীয়া নৃত্য বিশাৰদ হয় দাদাই খোল বজাইছিলে হয় আমাৰ ঘৰৰ সন্মুখতে আমাৰ এখন বিদ্যালয় আছে হয় সেই বিদ্যালয়খনৰ পৰাই আমি বহুত নাটক কৰিছোঁ গান গাইছোঁ তো মই সৰুৰ পৰাই এটা কালচাৰেল বেকগ্ৰাউণ্ড পাই আহিছোঁ তাৰপিছত মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে মই নৱোদয়ত গ'লোঁ গোটেই মানে মোৰ সৰু জীৱনকালটো হোষ্টেল লাইফ হৈছে মানে আছিলোঁ তাত মই এটা ডান্স কৰিছিলোঁ মানে কি হ'ল সৰুতে মানে মোৰ আমাৰ ৱৰ্কশ্বপবিলাক হয় তেতিয়া মুকাভিনয় মই চাইছিলোঁ মানে কৰা নাছিলোঁ মোৰ দাদাহঁতে কৰা দেখিছিলোঁ সেই মুকাভিনয়টোৱে মই গৈ পিনাই হুবহু মানে সেই মানে আমাৰ মানে কি বুলি কয় হোষ্টেলত দেখুৱাইছিলোঁ সকলোৱে খুব ভাল পালে সেই তাৰপিছত মোক ক'লে তুমি টিচাৰৰ আগত দেখুৱালোঁ তো তেওঁলোকে খুব ভাল পালে সৰুকালতে মই ক্লাছ 6-7 থাকোঁতে আৰু তেতিয়াৰ পৰাই শিকা নাছিলোঁ কিন্তু মুকাভিনয় শিকা নাছিলোঁ তেতিয়া দেখুৱাইছিলোঁ মানে তাৰপিছত মেমহঁতে মোৰ মানে ছিনিয়ৰ দাদাসকলে মোক মাতি মাতি নিয়ে মাইম কৰোৱাই যে তই এইটো কৰ তই সেইটো কৰ তই ছোৱালী ভাল পাওঁ তই ফুলপাহ কেনেকৈ দিব লাগে সেইটো দেখুওৱা তো মই সেইবিলাক কৰিছিলোঁ তেতিয়া খুব ভাল লাগিছিলে তাৰপিছত মই গুচি আহিলোঁ গুৱাহাটী হায়াৰ ছেকেণ্ডেৰী কৰিবৰ কাৰণে তেতিয়া মোৰ বা আৰ জে হয় আৰ জে সুজিতা বিগিমত কৰি আছে বাই মোক ক'লে যে এনেকৈ মুকাভিনয়ৰ এটা ৱৰ্কশ্বপ হ'ব 2009ৰ কথা ৱৰ্কশ্বপ হ'ব তই সেইটো কৰিব বিচাৰিবি নি মই ক'লো বিচাৰিম নিশ্চয় কৰিম সেই ৱৰ্কশ্বপটো মই 2009ত কৰিলোঁ সেইটো কৰাইছিলে মইনুল হক ছাৰৰ ষ্টুডেণ্ট আপোনাৰ প্ৰাঞ্জল গগৈ বুলি তেখেতে বিছমিল্লা খান এৱাৰ্ডিও হয় তো 2009ত মই এটা ৱৰ্কশ্বপ কৰিলোঁ তো সেই ৱৰ্কশ্বপটো মোক ছাৰে খুব ভাল পালে তো তেওঁৰ লগত মই 2012লৈকে কাম কৰিলোঁ তাৰপিছত তেতিয়াই মোক মইনুল হক ছাৰে এবাৰ মাতিলে যে তুমি আহিবাচোন মোৰ লগত কাম আছে 2012 মই ছাৰৰ ওচৰলৈ গ'লোঁ ছাৰৰ এটা প্ৰডাকশ্যনত মই কাম কৰিলোঁ ভইচ অফ চাইলেঞ্চ বুলি সেই তেতিয়াৰ পৰাই 2012ৰ পৰা বৰ্তমানলৈকে মই মইনুল হক ছাৰৰ আণ্ডাৰত কাম কৰি আছোঁ ছাৰক মই এছিষ্ট কৰোঁ ছাৰৰ মাইম একাডেমি বুলি এটা অৰ্গেনাইজেশ্যন আছে আমি বহুতো তেনেকৈ ৱৰ্কশ্বপছ কৰিছোঁ নাটক কৰিছোঁ মুকাভিনয় কৰিছোঁ তেনেকৈ আমি এইবিলাক কথা পাতিম তাৰ পূৰ্বতে মই জনাই ল'ব খুজিছোঁ যে বিজিত কুমাৰ দাস এজন মাইম আৰ্টিষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল খ্যাতিসম্পন্ন এজন মাইম আৰ্টিষ্ট আৰু তেওঁ নেশ্যনেল স্কলাৰশ্বিপ ফৰ য়ং আৰ্টিষ্ট ইন মাইম মিনিষ্ট্ৰী অফ কালচাৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 2013ত তেওঁ এটা এৱাৰ্ড লাভ কৰিছিল স্কলাৰশ্বিপ লাভ কৰিছিল তাৰপিছতে তেওঁ য়ং টেলেণ্ট আৰ্টিষ্ট এৱাৰ্ড ইন দ্য ফিল্ড অফ মাইম 2015 and 16 নৰ্থ ইষ্ট জ'নেল কালচাৰেল চেণ্টাৰ অৰ্থাৎ ইটানগৰৰ পৰা তেওঁ এই এটা এৱাৰ্ড লাভ কৰিছে এই সন্দৰ্ভত তেওঁ আমাক সকলো কথা ক'ব তাৰ পূৰ্বতে আমি জানিব বিচাৰিম এই যে যিটো এৱাৰ্ড বা স্কলাৰশ্বিপ লাভ কৰিবৰ কাৰণে মাইমৰ ক্ষেত্ৰখনত সঁচাকৈ এটা বিপৰীতধৰ্মী বা বেলেগ এটা ধৰণৰ হয়তো বহুতেই নাজানে মাইম কি মুকাভিনয় কি বহু ক্ষেত্ৰত বা বহু ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মই এই বিষয়ে বৰ্তমানো জ্ঞাত নহয় বহু ক্ষেত্ৰত আমি অসমত দেখিছোঁ যে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা হওক বা এনেকুৱা কম্পিটিশ্যন আৰু এনেকুৱা ৱৰ্কশ্বপ হওক বহুত কম সংখ্যক অৰ্গেনাইজ হয় অসমৰ ক্ষেত্ৰত আৰু তেনে ক্ষেত্ৰত এনেকুৱা এজন বিশেষ ব্যক্তিয়ে এই মাইমৰ ক্ষেত্ৰখনক খুব আগুৱাই নিবলৈ প্ৰচেষ্টা কৰিছে আৰু তেওঁ যথেষ্টখিনি সফল হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত আমি এই সকলোবিলাক কথা পাতিম তাৰ পূৰ্বতে আমি জানিবলৈ চেষ্টা কৰিম যে মাইম কি বা ইয়াৰ উৎপত্তিৰ সম্পৰ্কে আমি বিজিত কুমাৰ দাসৰ পৰা জানিবলৈ চেষ্টা কৰিম বিজিত দা কওকচোন এই মাইম কি বা ইয়াৰ উৎপত্তি ইয়াৰ মানে বস্তুটো কি আচলতে বহুতেই নাজানে ঠিক আছে বাৰু মুকাভিনয়ৰ কথা ক'বলৈ গ'লে আমাৰ মানৱ জাতিৰ জন্মৰ পৰাই আমি ক'ব লাগিব যে মুকাভিনয়ৰ সৃষ্টি হৈছে কেনেকৈ মই কৈ আছোঁ এইটো থিয়েটাৰতো খাটে অভিনয়ৰ ক্ষেত্ৰত নাটকৰ ক্ষেত্ৰতো খাটে হয় যিহেতু যেতিয়া প্ৰকৃতিৰ জন্ম হৈছিলে যেতিয়া আদিমবাসীসকল যেতিয়া আছিলে তেওঁলোকে স্বীকাৰ কৰিব যাওঁতে কি হয় তেওঁলোক সৰু ল'ৰা ছোৱালী মানে মহিলাসকল বৃদ্ধসকল সকলোৱে একেলগে স্বীকাৰ কৰিব গৈছিলে
কিন্তু লাহে লাহে গম পালে যে যেতিয়া মানে কোনোবা জীৱ জন্তুৱে যদি আক্ৰমণ কৰে তাত সৰু সৰু ল'ৰা ছোৱালী মহিলাসকল আৰু বৃদ্ধসকল সঘনাই মানে মৃত্যুৰ সংখ্যা বাঢ়ি গৈছিলে তো তেওঁলোকে ডিচাইড কৰিলে যে নহয় আমি সৰু সৰু ল'ৰা ছোৱালী মহিলাসকল আৰু বৃদ্ধসকলক আমি গুফাত থৈ যাম আৰু আমি ডেকাসকলে আমি মানে আপোনাৰ হাণ্টিং কৰিবলৈ যাম জীৱ জন্তু মাৰিব যাম চিকাৰ কৰিবলৈ যাম তো এই চিকাৰ কৰিব গৈ পিনে তেতিয়া তেওঁলোকে যে চিকাৰ কৰি আহে তেওঁলোকৰ বনভোজ হয় মানে যেতিয়া তেওঁলোকে খোৱা আৰম্ভ কৰে তেতিয়া সোধে যে মহিলাসকলে সোধে যে আপোনালোকে কেনেকৈ চিকাৰ কৰিলে তেতিয়া তেওঁলোকেতো কথা ক'ব নোৱাৰিছিলে কথা ক'ব নোৱাৰাৰ ইংগিতে বুজাই দেখুৱাইছিলে যে কোনোবা সিংহই দেখুৱালে যে সিংহটো এনেকৈ লুকাই আছিলে কোনোবা এটা মানে আপোনাৰ কোনোবাজনে কেনেকৈ মাৰিছিলে জাঠিপাত কেনেকৈ মাৰিছিলে তেওঁলোকে সেয়া অভিনয়ৰ মাধ্যমেৰে তেওঁলোকে প্ৰকাশ কৰিছিলে তো তেতিয়া কথা নাছিলে তো সেই তাৰ পৰা ক'বলৈ গ'লে আমি মুকা অভিনয়ৰ আৰম্ভ হৈছিলোঁ ক'ব পাৰোঁ লাহে লাহে শব্দ আৰম্ভ কৰিব ধৰিলে তো তাৰ পৰা চাউণ্ড তাৰপিছত নাটকৰ আৰম্ভ হ'ল ক'ব পাৰোঁ তো এনেই আমাৰ মুকা অভিনয়ৰ যোনটো মানে সৃষ্টি সেইটো 50 বছৰৰ অতিক্ৰম কৰিছে বুলি ক'ব পাৰি ফ্ৰান্সত মাৰ্চিয়েল মাৰ্চিও তেখেতেই মুকা অভিনয় ভালকৈ তেওঁ এষ্টাব্লিছ কৰিছে বুলি ক'ব পাৰি ফ্ৰান্সত হয় ফ্ৰান্সৰ মাৰ্চিয়েল মাৰ্চিও তেখেতৰ 22 মাৰ্চত তেখেতৰ জন্ম হৈছিলে 1923 তো তেওঁৰ মৃত্যু 22 ছেপ্টেম্বৰ 2007 হা তো তেওঁৰ যোনটো জন্মদিন 22 মাৰ্চত ৱৰ্ল্ড মাইম ডে হিচাপে উদযাপন কৰা হয় তো তেওঁৰ আৰম্ভণি কৰিলে ইণ্ডিয়াত কথা এটা গম পালোঁ যে মাইম ডে হিচাপেও এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা খ্যাতি আছে মাইম ডে হিচাপে ডেটটো কি ক'লে 22 মাৰ্চ ৱৰ্ল্ড মাইম ডে হিচাপে উদযাপন কৰা হয় তাৰপিছত ইণ্ডিয়াত আৰম্ভ কৰিলে যোগেশ দত্ত তেখেতে ইণ্ডিয়াত ভাৰতত যোগেশ দত্ত তেখেতে ইণ্ডিয়াত আৰম্ভ কৰিলে তেখেতৰ ৰিচেণ্টলি আমি মানে 50 ইয়াৰ্ছ তেওঁ কমপ্লিট কৰিছে তেখেতৰ যোনটো যোগেশ মাইম একাডেমি কলকাতাত আমি শ্ব' কৰিব গৈছোঁ মই আৰু মোৰ গুৰু মইনুল হক ছাৰৰ লগত গৈছিলোঁ তাৰপিছত আৰু বহুতো ইণ্ডিয়াত বহুতো তেনেকুৱা চলি আছে আপোনাৰ নিৰঞ্জন গোস্বামী ছাৰ তেখেতে পদ্মশ্ৰী উপাধিও পাইছে তাৰপিছত অসমত এষ্টাব্লিছ কৰিলে সংগীত নাটক একাডেমি এৱাৰ্ডি মইনুল হক ছাৰে অসমত এষ্টাব্লিছ কৰিলে মাইমটো এষ্টাব্লিছ কৰিলে হয় তাৰপিছত তেওঁৰ আণ্ডাৰত আমি শিকি আছোঁ বহুতে কৰি আছে তেনেকেই আমাৰ জাৰ্ণিটো আগবাঢ়ি গৈ আছে মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে নাটক বা মাইম একেই নেকি যে আমি বহু ক্ষেত্ৰত কয় যে নাটক মাইমৰ যিটো আৰম্ভ হৈছিলে উৎপত্তি হৈছিলে নাটকো আৰম্ভ হৈছে বুলি কোনো ক্ষেত্ৰত ক'ব বিচাৰে তেনেহ'লে মাইম আৰু নাটক একেই নেকি একচুৱেলি মুকা অভিনয় হৈছে অভিনয়ৰ এটা পাৰ্ট থিয়েটাৰৰ এটা পাৰ্ট মাইম ঠিক আছে এতিয়া যেনেকৈ ক'বলৈ গ'লে অভিনয়ত চাৰিটা থাকে আপোনাৰ চাৰিটা ভাগ ভগোৱা হৈছে আংগিক বাচিক সাত্বিক আৰু আহাৰ্য চাৰিটা হয় নাই আংগিক মানে আমি শৰীৰৰ মাধ্যমেৰে যি অভিনয় কৰোঁ সেয়া আংগিক বাচিক আমি যোনটো মুখেৰে যি কথা কৈ আমি অভিনয় কৰোঁ বাচিক স্বাত্বিক সংলাপ যদি ব্যৱহাৰ কৰোঁ তেতিয়া বাচিক স্বাত্বিক মানে হৈছে আমি মানে মনৰ সত্তাৰ পৰা যেতিয়া কৰোঁ স্বাত্বিক আৰু আহাৰ্য আমি যি লাইট চাউণ্ড আমি ষ্টেজ কষ্টিউম যিবিলাক ব্যৱহাৰ কৰিছোঁ সেইবিলাক স্বাত্বিক তো আমাৰ কি থাকে অকল বাচিকটো নাথাকে আমি আংগিক আমি গোটেই শৰীৰৰ অংগৰে আমি এটা অভিনয় কৰিবলগীয়া হয় বাচিকটো নাথাকে আমি কথা নকওঁ আমি মেকআপ এটা কৰোঁ আমি হোৱাইট এণ্ড ব্লেক মেকআপ কৰোঁ দেন আমাৰ বাকীখিনি থাকে আমাৰ কষ্টিউম থাকে ধুনীয়াছে এটা ফৰ্মেল কষ্টিউম থাকে ধুনীয়া মিউজিক থাকে মেকআপ থাকে আমি হোৱাইট এণ্ড ব্লেক মেকআপ কৰোঁ আৰু ডিফাৰেঞ্চ বুলি ক'বলৈ এটাই হয় যে আমি মানে যিহেতু আমি কথা নকওঁ কথা নোকোৱাৰ কাৰণে আমি অকণমান লাউড ক'বলগীয়া হয় আমি অকণমান লাউড কওঁ যাতে অডিয়েঞ্চেও আমাৰ একদম লাষ্টত যিগৰাকী বহি আছে তেখেতেও যাতে মোৰ অভিনয়টো ভালকৈ দেখা পায় যিহেতু সংলাপ নকওঁ আমি অকণমান লাউড আমি এক্টিং কৰোঁ সেয়াই মানে এই এটা আপুনি কথা ক'লে যে মেকআপৰ ক্ষেত্ৰত ব্লেক এণ্ড হোৱাইট ব্যৱহাৰ কৰে মানে ইয়াৰ ভিতৰৰ কথাটো কি মানে অন্তৰৰ কথাটো কি যে ব্লেক এণ্ড হোৱাইট কিয় ব্যৱহাৰ কৰে ব্লেক এণ্ড হোৱাইট এইকাৰণে ব্যৱহাৰ কৰা হয় তাৰ দুটা কাৰণ মই ক'ব বিচাৰিম আমাৰ নাট্যশাস্ত্ৰৰ মতে যোনটো হোৱাইটটোক আমি হেপিনেছ হিচাপে প্ৰকৃত কৰোঁ হাস্য আৰু ব্লেকটোক কৰুণ হিচাপে মানে এটা পিঠি হাস্য এটা কৰুণ হাঁহি আৰু কান্দোনৰ মাজত আমাৰ অভিনয়টো মানে নৱৰসৰ যি এটা তত্ত্ব আছে সেইটো ইয়াত মানে এপ্লিকেবল হয় আমি হোৱাইটটোক আমি হাস্য আৰু ব্লেকটো আমি কৰুণ হিচাপে প্ৰতীক কৰোঁ আৰু এটা আমি কি কৰোঁ যেতিয়া আমি মুখখন আমি যেতিয়া হোৱাইট এণ্ড ব্লেক মেকআপটো কৰি লওঁ আমি ফেচটোক নিউট্ৰেল কৰি লওঁ নিউট্ৰেল এইটো কাৰণেই আমি এটা সময়তেই আমি বিভিন্ন কেৰেক্টাৰ কৰিব পাৰোঁ মই ল'ৰা হয় যেতিয়া মেকআপটো কৰি লৈছোঁ মই এজনী ছোৱালীৰ কেৰেক্টাৰ কৰিব পাৰোঁ মই এজোপা গছ হ'ব পাৰোঁ মই বান্দৰো হ'ব পাৰোঁ মই এটা সৰু কেৰেক্টাৰো কৰিব পাৰোঁ মই এজন বুঢ়াও কৰিব পাৰোঁ তো আমি বিভিন্ন কেৰেক্টাৰ আমি একে সময়তেই বিভিন্ন কেৰেক্টাৰ কৰিব পাৰোঁ সেই ফেচটোৰ মাধ্যমেৰে তো আমি সেই যেতিয়া আমি মেকআপটো কৰি লওঁ এটা ধুনীয়াছে নিউট্ৰেল ফ্ৰেছ কৰি লোৱা হয় ঠিক আছে আমি বহুত এটা ভাল কথা জানিলোঁ যে নজনা কথা এটা গম পালোঁ যে কিয় ব্যৱহাৰ কৰা হয় হোৱাইট এণ্ড ব্লেক মেকআপ
আৰু ইয়াৰ পিছতে মই এটা কথা জানিবলৈ চেষ্টা কৰিম যে এই মাইম বা মূকাভিনয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা বহুত উচ্চ পৰ্যায়লৈ আগবাঢ়ি গৈছে কিন্তু অসমৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে যেনেদৰে আপোনালোক ওলাই আহিছে তেনেদৰে ঠিক বহু কম সংখ্যকহে আৰ্টিষ্ট বা শিল্পী এই মাইমৰ লগত জড়িত হৈ আছে তেনেহ'লে কিয় এনেকুৱা অনুষ্ঠানবিলাক অসমত অনুষ্ঠিত নহয় বা স্কুল কলেজবিলাকত ধৰি লওক বা কোনোবা কলেজ লেভেলত ইয়াৰ প্ৰতিযোগিতাবিলাক কিয় অনুষ্ঠিত নহয় এইটো ক্ষেত্ৰত আমাৰ গুৰু মইনুল হক ছাৰে বহুতো চেষ্টা কৰি আছে প্ৰথমতে যেতিয়া আমাক ছাৰে কৈছিলে যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিলে যেতিয়া বগা যেতিয়া তেওঁ মেকআপটো কৰি পিনে যায় তেতিয়া অডিয়েঞ্চে কৈছিলে আপুনি চূণ কিয় ঘঁহিছে মুখত ছাৰক সুধিছিলে মানে আপুনি জকাৰ হ'ব নি কি হ'ব মেকআপ কৰিছিলে ড্ৰেছ পিন্ধিছিলে আপুনি কি আপুনি জকাৰ হ'ব নি তো তেওঁলোকে গমেই পোৱা নাছিলে মূকাভিনয় কি গমেই পোৱা নাছিলে কিন্তু এতিয়া যেতিয়া আমি যেতিয়া কৰোঁ বা ছাৰে এনেকুৱা এটা পৰ্যায়লৈ আনি দিলে যেতিয়া কয় নহয় তো এতিয়া সেই পৰ্যায়লৈকে আহিছে য'ত মানুহে কৈছিলে আপুনি জকাৰ নি আপুনি চূণ কিয় ঘঁহিছে এনেকুৱা ধৰণৰ কথা কৈছিলে সেই পৰ্যায়ৰ পৰা এনেকুৱালৈকে আহিছে যে আপুনি মূকাভিনয় কৰে আপুনি মাইম কৰে তো সেই পৰ্যায়লৈকে আহিছে পাইছে আগতে কি হয় মূকাভিনয় মানে কি মানুহে গমেই পোৱা নাছিলে কিন্তু এতিয়া গম পোৱা হৈছে তো লাহে লাহে ডেভেলপমেণ্ট আহি আছে সকলোৱে এই মূকাভিনয়টোক আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছে তো আগতে কি হয় অভিনয় হওক বা মূকাভিনয় হওক নিজৰ এটা পেচাধাৰী মানে নকৰি পেলাই কি হ'ল নিজৰ প্ৰফেশ্যনেল নকৰি পেলাই এটা মানে নিজৰ মানে মনোৰঞ্জনৰ ক্ষেত্ৰত মানে তেওঁলোকে হেৰি কৰিছিলে কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে নাটক হওক ডান্স হওক বা মূকাভিনয় হওক প্ৰফেশ্যনেল হিচাপে আজিকালি ল'বলৈ আৰম্ভ কৰিছে তো সেইটো কাৰণে আমাৰ গুড চাইন হয় আপুনি ঠিক কথা কৈছে যে স্কুল কলেজত ইয়াৰ বিষয়ে আগবাঢ়িব লাগে কিন্তু কিছু কিছু ক্ষেত্ৰত আগবাঢ়িছেও যেনেকৈ জাগৃত কলেজত অভিনয়ৰ এতিয়া নতুনকৈ হেৰি কৰা হৈছে আমি ফাৰ্ষ্ট পেজ আছিলোঁ 2015ত পাৰফৰ্মিং আৰ্টছটো পাৰফৰ্মিং আৰ্টছ নহয় এক্টিঙৰ বিভাগ অকল এক্টিঙৰ পাৰফৰ্মিং আছে হেৰিত কি বুলি কয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত য'ত মই মাষ্টাৰ্ছ কৰি আহিছোঁ তো এতিয়া লাহে 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 মানে আপোনাৰ এডুকেশ্যনেল ক্ষেত্ৰতো ইয়াৰ মানে ধাউতি আগবাঢ়িছে তো আশা কৰোঁ আগলৈ যেন ভালকৈ ইয়াক আমি আৰু আগুৱাই লৈ যাব পাৰোঁ মানে আপুনি যে ক'লে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপুনি পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ ডিগ্ৰী কৰি আহিছে তো তাত এই মাইমৰ একো হেৰি নাই নেকি মানে সম্পৰ্ক নাই নেকি না মাইমটো শিকোৱা হয়নে নহয় পাৰফৰ্মিং মাইমটো আমাৰ চিলেবাছত তেনেকৈ ডাইৰেক্টলি নাই কিন্তু আমাৰ ভাৰ্চিটি যোনবিলাক হয় কিন্তু ভাৰ্চিটিবিলাকত কিন্তু মাইমৰ কম্পিটিশ্যন হয় আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত হওক বা আজিকালি কি হ'ল মাইমৰ ফেষ্টিভেলছ হয় য'ত আমি আজিকালি যাওঁ এতিয়া আমাৰ মইনুল হক ছাৰে এতিয়া নতুনকৈ ফেষ্টিভেল এটা পাতিব এতিয়া চাগে 4 বছৰ কমপ্লিট হৈছে মানে 4 ইয়াৰ্ছ মানে প্ৰত্যেক বছৰে কম্পিটিশ্যন পাতি আহিছে এইবাৰ নেশ্যনেল মাইম ফেষ্টিভেল পাতিব জানুৱাৰীত হ'ব ছাৰৰ মাইম একাডেমিতেই তো তেনেকৈ কলকাতাতো মাইম ফেষ্টিভেল হয় আজিকালি ফেষ্টিভেলছ কম্পিটিশ্যনছবিলাক লাহে লাহে বাঢ়িছে আগতকৈ বহুতেই বাঢ়িছে তো আমি তাত শ্ব'জ কৰোঁ ৱৰ্কশ্বপছ বাঢ়িছে ৱৰ্কশ্বপছ কৰোঁ তো আজিকালি নবহা নহয় কিন্তু ইয়াৰ মানে মূকাভিনয়টোক কিন্তু আজিকালি সকলোৱে আঁকোৱালি লৈছে লগতে ইয়াৰ কম্পিটিশ্যনছ হওক ৱৰ্কশ্বপছ হওক বা ফেষ্টিভেলছ হওক লাহে লাহে ইয়াৰ প্ৰভাৱটো বাঢ়িছে প্ৰাৰ্থীৰ হওক বা প্ৰতিযোগীৰ অংশগ্ৰহণ বৃদ্ধি পাইছে এটা নৱপ্ৰজন্মবিলাকক আকৰ্ষিত কৰিবৰ কাৰণে এই মাইম বা মূকাভিনয়ৰ প্ৰতি বহু সংখ্যকে নাজানে তো তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে এনেধৰণৰ কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব যাতে তেওঁলোক মাইম বা মূকাভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু শিকিবৰ কাৰণে আগ্ৰহী হৈ আহে তেনেধৰণৰ কেনেকুৱা ব্যৱস্থা ল'লে এইটোক যেনিবা উৎকৰ্ষ সাধন কৰাত সফল হ'ব বুলি আপুনি ভাবে কি হয় আমাৰ অসমৰ কথাই কওঁ আমাৰ অসমৰ বিভিন্ন জেগাত বিভিন্ন গাঁৱে ভূঞে বহুতো এনেকুৱা সৰু সৰু ধুনীয়া মানে ভাল ভাল ল'ৰা ছোৱালী আছে যাৰ প্ৰতিভা আছে কিন্তু তেওঁলোকে দেখুৱাব নোৱাৰে বা সুযোগটো নাপায় তেওঁলোকে গম নাপায় যে কি কৰিলে আমি কৰিব পাৰোঁ তো সেইটো ক্ষেত্ৰত মইনুল হক ছাৰেই হওক বা ময়ে হওক আমি চেষ্টা কৰোঁ যে কিয় আমি গাঁৱে ভূঞে য'ত মানে নাটক চাটক নাই তাত গৈ আমি ৱৰ্কশ্বপছ কৰোঁ মূকাভিনয়ৰ বিষয়ে সকলোকে জনাওঁ তেওঁলোকক আপগ্ৰেড কৰোঁ আমি কোনো ধৰণৰ পইচা পাতি নলওঁ আমি তেওঁলোকক ধুনীয়াছে বিনামূল্যকৈ আমি চেষ্টা কৰোঁ তাৰ বাবে মইনুল হক ছাৰে গভৰ্ণমেণ্টৰ পৰা ফাণ্ডো পায় তো আমি সেইখিনি আমি বিচাৰোঁ যে আমি গাঁৱে ভূঞে গৈ পিনাই য'ত মানে প্ৰতিভা আছে কিন্তু তেওঁলোকে দেখুৱাব নোৱাৰে তেওঁলোকক আমি ট্ৰেইন আপ কৰোঁ যে মূকাভিনয়ৰ ৱৰ্কশ্বপছ হওক নাটকৰ ৱৰ্কশ্বপছ হওক কৰি মেলি তেওঁলোকক এটা ধুনীয়াছে পৰ্যায়লৈ আমি নিবলৈ চেষ্টা কৰোঁ তেওঁলোকক বুজাওঁ যে তোমালোকে ইয়াৰ পৰা কি কেনেকুৱা ধৰণৰ আপগ্ৰেড কৰিব পাৰোঁ আমি যেনেকৈ মই স্কলাৰশ্বিপ পাইছোঁ মই ইয়াৰ পৰা ইনকামো আছে যদি আমি ভালকৈ আমি ইউটিলাইজ কৰিব ধুনীয়াকৈ আমি শিকিব পাৰোঁ ছাৰৰ লগত যেতিয়া মই কাম কৰিছিলোঁ প্ৰথম 1-2 বছৰ আমি একো পইচা নাই লোৱা তো অকণমান কষ্টও কৰিব লাগিব একো পইচা নলগাকৈ কাম কৰিছোঁ ছাৰে মোক নিজে কৈছে তুমি
কি বুলি কয় নেশ্যনেল স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰা ছাৰে মোক নিজেই কৈছে তো সেই মই এপ্লাই কৰিলোঁ তো মই সেই স্কলাৰশ্বিপ পালোঁ তাৰপিছত লাহে লাহে যেতিয়া আৰু আগবাঢ়িলোঁ তেতিয়া মই সেই য়ং টেলেণ্ট আৰ্টিষ্ট এৱাৰ্ড পালোঁ তো তেনেকৈ আমাৰ গ্ৰুপৰ বহুতে বিস্ময় খা এৱাৰ্ডো পাইছে দুজনে তো তেনেকৈ স্ক'প বহুত আছে গভৰ্ণমেণ্টে বহুত হেল্পো কৰিছে আমাক তো সেইখিনি জানিবৰ কাৰণে আমি ৱৰ্কশ্বপছ কৰোঁ শ্ব'জ কৰোঁ সকলোকে দেখুৱাওঁ আকৰ্ষিত কৰোঁ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে তেওঁলোকে এটা গভৰ্ণমেণ্টৰ পৰা কিছুমান মাননিও লাভ কৰিছে যে যিবিলাক এই মাইমৰ ক্ষেত্ৰখনত যিবিলাক সক্ৰিয় হৈ আছে কাম কৰি আছে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা সহায় সুবিধা লাভ কৰে তেনে ক্ষেত্ৰত যদি কোনো লোকে যদি বা নৱপ্ৰজন্মসকলে বা ছাত্ৰ ছাত্ৰীসকলে মাইম বা মূকাভিনয়ৰ প্ৰতি জানিব বিচাৰে তেওঁলোকে মইনুল হক ছাৰ হওক বা বিজিত কুমাৰ দাসৰ লগত যদি যোগাযোগ কৰে অন্তত বিনামূলীয়াকৈ শিকিব পাৰিব তেওঁ উল্লেখ কৰিছে যে বিনামূলীয়াকৈ ৱৰ্কশ্বপ প্ৰদান কৰে এটা গুৰুত্বপূৰ্ণ কথা সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ আৰু নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা মাইম যিসকলে নাজানে বা শিকিব ইচ্ছা কৰে তেওঁলোক অনুপ্ৰাণিত হ'ব বা তেওঁলোকৰ সহায় হ'ব বুলি মই বোধ কৰোঁ ঠিক আছে মই এতিয়া এইখিনিতে জানিব বিচাৰিম যে আপুনি উল্লেখ কৰিছে যে বহুকেইটা নেশ্যনেল ইণ্টাৰনেশ্যনেল আপুনি ৱৰ্কশ্বপ বা সেই কি কম্পিটিশ্যনত ভাগ লৈছে শ্ব'জ ভাগ কৰিছে আৰু স্কলাৰশ্বিপ লাভ কৰিছে প্ৰথমে মই জানিব বিচাৰিম যে কেনেকুৱা ঠাইত আপুনি গৈছে যাতে আমাৰ মাইম যিসকলে শিকিবলৈ চেষ্টা কৰিব তেওঁলোকে যাতে গম পায় বুজিব পাৰে যে তেওঁ কিমান দূৰলৈ যাব পাৰে তো আমি প্ৰথমে জানিব বিচাৰিম আপুনি ক'ত এনেকুৱা ভাল ভাল অনুষ্ঠান আপুনি শ্ব'জ কৰিছে বা অনুষ্ঠিত হৈছে ইণ্টাৰনেশ্যনেলি ক'বলৈ গ'লে আমি চাৰ্লি চেপলিন মাইম ফেষ্টিভেল বুলি হয় আপোনাৰ বাংলাদেশত আমি ছাৰৰ আণ্ডাৰত আমি আমাৰ গ্ৰুপটো গৈছিলোঁ তাত শ্ব' কৰিব গৈছিলোঁ দেন কলম্বো শ্ৰীলংকাত আমি কৰিছোঁ ইণ্ডিয়াত আমি বিভিন্ন জেগাত কৰিছোঁ কি বুলি কয় আমি যদি হেৰিকে চাওঁ দিল্লীত কৰিছোঁ কলকাতাত কৰিছোঁ মণিপুৰত কৰিছোঁ মুম্বাইত কৰিছোঁ ৰাজস্থানত কৰিছোঁ তো আমি এনেকৈ ইণ্ডিয়াতো বহুত জেগাত কৰিছোঁ অসমত তোমাৰ তেনেকৈ আমি বহুত জেগাত কৰিছোঁ গুৱাহাটীতে হওক দেন তোমাৰ কি বুলি কয় শিৱসাগৰত হওক দুলীয়াজানত হওক আমি সকলোতে ৱৰ্কশ্বপছ কৰিছোঁ বিভিন্ন জেগাত তো আমাৰ শ্ব'জ চলিয়ে থাকে এনেকুৱা আমাৰ ৱৰ্কশ্বপ চলিয়ে থাকে কিন্তু সেই যিহেতু কৰোণাৰ কালত এই দুবছৰ আমি অকণমান বহিবলগীয়া হৈছিলে কিন্তু তথাপিও আমাৰ প্ৰেক্টিছখিনি জাৰি হৈ আছিলে আমি অনলাইন কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু কিন্তু আমাৰ বস্তুটো অনলাইন মানে আমি ইমান প্ৰভাৱশালী নহয় আমি অডিয়েঞ্চ যেতিয়া আমি সন্মুখত থাকে তেতিয়াই আমি ইয়াক ভালকৈ কৰিব পাৰোঁ তো আমি আশা কৰোঁ যে এতিয়া নতুনকৈ আকৌ থিয়েটাৰ্ছবিলাক খুলিছে অডিটৰিয়ামবিলাক খুলিছে তো আমি আকৌ ইয়াৰ প্ৰভাৱবিলাক আকৌ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে আৰু আপুনি মাইমৰ লগতেই জড়িত নে নাটক বা বেলেগ সাংস্কৃতিক দিশৰ লগতো আপুনি জড়িত হৈ আছে মই বেচিকেলি মই মূকাভিনয় কৰোঁ কিন্তু লগতে মই নাটকো কৰোঁ নাটকো মই বহুত বিভিন্নজন ডাইৰেক্টৰৰ লগত কৰিছোঁ আমাৰ কি বুলি কয় ৰবীন্দ্ৰ ভৱনৰ জইণ্ট ডাইৰেক্টৰ আছিলে অভিনাশ শৰ্মা ছাৰ তেখেতৰ লগত কৰিছোঁ জিৰফা ৱাহিদ প্ৰডাকশ্যনৰ লগত কৰিছোঁ ডক্টৰ অঞ্জনামী শইকীয়া বাইদেউ তেওঁৰ নাটক কৰিছোঁ তেওঁ চিত্ৰাংগদা এখন নাটক আছিলে চিত্ৰাংগদা সেইখন আমি ভাৰংগম NSD যি পাতে আমি সেই ভাৰংগমত নেশ্যনেল ড্ৰামায়ে তেওঁ বহুত জেগাত কৰিছোঁ দেন আমাৰ ইণ্ডিয়াত এবাৰ হৈছিলে অলিম্পিক থিয়েটাৰ ফেষ্টিভেল যোনটো মানে বাহিৰত হয় এইবাৰ ইণ্ডিয়াত ফাৰ্ষ্ট টাইম হৈছিলে তাতো আমি কৰিছোঁ তো লগতে ডক্টৰ মীনাজ্যোতি গোস্বামী ছাৰৰ লগত কৰিছোঁ মানস প্ৰতিম নেওগ তেখেত NSDian হয় তেখেতৰ লগত কৰিছোঁ ভাস্কৰ বৰুৱাৰ লগত ৰিচেণ্টলি তেখেতো NSDian হয় ভাস্কৰ বৰুৱা তেখেতৰ লগত ৰিচেণ্টলি বাদুং দুপাত আমি শ্ব' কৰিলোঁ গোৱালপাৰাত হয় যে হয় শুক্ৰাচাৰ্যৰ তেখেতৰ ফেষ্টিভেল এটা হয় তাত ইমান ভাল লাগিছে তাত প্ৰগ্ৰেমটো দিনতে হয় তেখেতৰ যোন ফেষ্টিভেলৰ নাম দিয়া হৈছে আণ্ডাৰ দ্য শাল ট্ৰি তো তাত কি হয় দিনত ফেষ্টিভেল হয় গোটেই চাৰিওফালে শালৰ গছ গছনি আছে মাজত ষ্টেজ আছে আৰু গেলেৰী টাইপৰ বনোৱা হৈছে তাকো তোমাৰ বেতৰ তাত বহিব পাৰি আৰু দিনত হয় কোনো ধৰণৰ লাইট নাই কোনো ধৰণৰ মানে এক্সট্ৰা চাউণ্ড নাই ইলেক্ট্ৰিচিটিৰ দৰকাৰ নাই আমি তেনেকৈ নাটক কৰিছোঁ সকলো আৰু আমাৰ কি হয় অডিটৰিয়ামবিলাকত আমি অডিয়েঞ্চৰ কাৰণে ৰৈ থাকোঁ যে অডিয়েঞ্চ আহিব আমি কৰিম তাত অডিয়েঞ্চ আধা ঘণ্টাৰ আগত হাউচফুল সকলো অডিয়েঞ্চ ৰৈ থাকে কেতিয়া আৰম্ভ হ'ব আধা ঘণ্টাৰ আগতেই তেওঁলোকৰ পৰা ৰৈ থাকে তো ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল তাতো তো এনেকৈ ধৰণৰ আমি নাটকো কৰোঁ লগতে মূকাভিনয় কৰোঁ ঠিক আছে আমি সেইবিলাক কথা পাতিম আৰু তাৰ পূৰ্বতে মই আকৌ পুনৰ জানিব বিচাৰিছোঁ যে আপুনি যিকেইটা নেশ্যনেল স্কলাৰশ্বিপ লাভ কৰিছে এই সম্পৰ্কে কি ক'ব বা নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলক আপুনি কেনেদৰে অনুপ্ৰাণিত কৰিব বা সেই স্কলাৰশ্বিপ কেইটা লাভ কৰিবৰ কাৰণে কেনেকুৱা পৰ্যায়লৈ যাব লাগিব বা কেনেদৰে আপুনি প্ৰস্তুতি চলাব লাগিব হয় কি হ'ল আমাৰ গুৱাহাটীত ছাৰৰ যোনখন স্কুল আছে মাইম
একাডেমি তো ছাৰ তাত মানে প্ৰশিক্ষণ দিয়া হয় মোৰ নিজৰো এটা গ্ৰুপ আছে থাৰ্ড থিয়েটাৰ হয় তাৰ পৰাও আমি মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি আপগ্ৰেড কৰি আছোঁ কবিতা হওক নাটক হওক মাইম হওক ডান্স হওক সকলো ধৰণৰ আমি শিকাওঁ তো আমি কি হয় আমাৰ ক্লাছ যেতিয়া হয় তেতিয়া তেওঁলোকে কি কৰে এটা ধুনীয়া প্ৰচেছত ক্লাছখিনি কৰে তাৰপিছত তেওঁলোকক যদি সৰু হয় মানে আণ্ডাৰ 13 হওক তেওঁলোকে আণ্ডাৰ 14 হওক তেওঁলোকে জুনিয়ৰ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব যেতিয়া ভালকৈ শিকি এটা পৰ্যায় পাবগৈ আণ্ডাৰ তাৰপিছত তাৰপিছত যেতিয়া 15-16 ক্ৰছ কৰিব তেতিয়া য়ং মানে আপোনাৰ কি বুলি কয় যোনটো য়ং আৰ্টিষ্ট মানে নেশ্যনেল স্কলাৰশ্বিপ সেইটো কাৰণে এপ্লাই কৰিব পাৰিব তেওঁলোকে তাৰপিছত এপ্লাই কৰিব পাৰিব য়ং টেলেণ্ট আৰ্টিষ্ট এৱাৰ্ডৰ কাৰণে তাৰপিছত জুনিয়ৰ ফেলোশ্বিপ আছে ছিনিয়ৰ ফেলোশ্বিপ আছে তাৰপিছত বিছমিল্লা খান এৱাৰ্ড তো তেনেকৈ স্কোপ বহুত আছে তেওঁলোকৰ যদি ইনকামৰ ক্ষেত্ৰত হওক বা শিকাৰ ক্ষেত্ৰত হওক তেওঁলোকে শিকিও ইনকাম কৰি থাকিব পাৰিব তো তেওঁলোকৰ স্কোপ বহুত আছে স্কলাৰশ্বিপ হওক বা ফেলোশ্বিপ হওক তো তেওঁলোকে পাব এইবিলাক এৱাৰ্ডেই হওক যেনেকৈ এতিয়া মইনুল হকে যিটো পাইছে সংগীত নাটক একাডেমি হয় তো তেনেকুৱা স্কোপ বহুত থাকে খালি সকলোৱে গম নাপায় বা তেওঁলোকে সেই লাইনটো নাপায় এটা ট্ৰেক নাপায় তো সেইটো ক্ষেত্ৰত মইনুল হক ছাৰে হওক বা ময়ে হওক আমি গাইড কৰিবলৈ আমি আছোঁ আমাক কণ্টেক্ট কৰিলেই হ'ল নিশ্চয় আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে মাইম কৰিলে তাত চিন্তা চেতনাৰ কিবা উৎকৰ্ষ সাধন হয় নেকি যে এজন আৰ্টিষ্টে যেতিয়া মাইম কৰিব তাত নিজৰ যিটো এটা মানসিক চিন্তাধাৰা বা এটা মননশীল চিন্তাধাৰা তাক বৃদ্ধি কৰাত কেনেকুৱা ধৰণৰ সহায় হ'ব পাৰে বুলি নিশ্চয় আমাৰ অভিনয় হওক বা মুখাভিনয় হওক সেই মুখাভিনয় কৰাৰ জৰিয়তে আমি কিছুমান মেছেজ আমি দিবলৈ চেষ্টা কৰোঁ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ যেতিয়া মুখাভিনয় আমি কৰোঁ তেতিয়া আমি অকল হাস্য বা কৰুণ ৰসেই নহয় আমি বিভিন্ন ধৰণৰ মেছেজ দেখুৱাওঁ যে আমাৰ সামাজিক ঘটনাৰ ওপৰতো কৰোঁ হয় নিশ্চয় হয় আমি বোম ব্লাষ্টিঙৰ ওপৰত আমি অভিনয় কৰিছোঁ আজিকালি এটা কিবা ট্ৰেণ্ড হয় যে আমাৰ সৰু সৰু ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকে ডাঙৰ দীঘল কৰি পিনে আমেৰিকালৈ পঠিয়াই দিয়ে লণ্ডনলৈ পঠিয়াই দিয়ে কিন্তু উভতি নাহে তো আমি সেইটোৰ ওপৰতো আমি মানে মেছেজ দিবলৈ চেষ্টা কৰিছোঁ ৰিলিজনৰ ওপৰত যে আমি ৰিলিজন একো নহয় আমি সকলো মানৱতা আমি মানৱ জীৱন যে আমি সকলো মানৱ আমি সকলো ইজনক হেল্প কৰিব লাগে সেইটোৰ ওপৰত আমি মেছেজ প্ৰেৰণ কৰোঁ তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ মেছেজ থাকে অকল হাস্য আৰু কৰুণ ৰসেই নহয় আমি বিভিন্ন ধৰণৰ সামাজিক আমি নাটকো কৰোঁ মুখাভিনয় কৰোঁ তাৰ মাধ্যমেৰে সকলোৱে গম পায় যে কেনেকুৱা ধৰণৰ আমি মানুহ হ'ব লাগে ঠিক আছে আমি ধন্যবাদ জনাইছোঁ বিজিত কুমাৰ দাসক তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে যে মাইম বা মুখাভিনয় যিসকলে শিকিব বিচাৰে বা জানিব বিচাৰে তেতিয়া বহুত লাভ আছে যেনে ধৰক স্কলাৰশ্বিপ ফেলোশ্বিপ বা অন্যান্য বহুত সুবিধা লাভ কৰিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা বা শ্ব'বিলাকত অংশগ্ৰহণ কৰিব পাৰিব আৰু তেওঁ কৈছে যে মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো মাইমে যথেষ্টখিনি সহায় কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিকিব বিচাৰে তেওঁলোকে মইনুল হক ছাৰ হওক বা বিজিত কুমাৰ দাসৰ লগত যোগাযোগ কৰক তেওঁলোকে বিনামূলীয়া প্ৰশিক্ষণ দিয়ে বা কোনোবা যদি NGO আছে বা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে যদি কিবা মাইমৰ ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিব বিচাৰে তেওঁলোকে বিজিত কুমাৰ দাসৰ লগত যোগাযোগ কৰক তেতিয়া বিনামূলীয়া প্ৰশিক্ষণ তেওঁলোকে প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক এই মাইম বা মুখাভিনয় সম্পৰ্কে বিতং খবৰ বা বিতং জ্ঞান প্ৰদান কৰিবলৈ তেওঁলোক সাজু আছে আৰু আমি বিজিত কুমাৰ দাসক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁ ইয়াতকৈ আৰু শিখৰলৈ আগবাঢ়ি যাওক লগতে আন যিসকল আছে তেওঁলোককো লৈ যাওক সমান্তৰালভাৱে আৰু আমিও আশা কৰিছোঁ এদিন সকলোৱে মাইম বা সাংস্কৃতিক বা নাটক এই সম্পৰ্কত সকলোৱে এদিন জ্ঞাত হওক আৰু অসম জিলিকি উঠক ধন্যবাদ আজি মই নৱ গগৈয়ে বিদায় মাগিছোঁ ধন্যবাদ চাই থাকিব আই নিউজ নৰ্থ ইষ্ট নমস্কাৰ